এইবাৰ ইমান ভাল লাগিলে গতিকে মই ভাবিছো মই আৰু দুদিনমান ইয়াত থাকি চাওঁ বুলি ভাবিছো। এইবাৰ 6 তাৰিখে পৰিছে নেকি, মই কথা দি নাযাওঁ কিন্তু আহিব চেষ্টা কৰিম। তেখেতে যদি ঈশ্বৰে যদি মাতেতো আহিমেই। মানে পুৰীটো কথা মই শুনিলোঁ 6 তাৰিখে, যদি হয় চাওঁ মা দেউতাকো লৈ আহিব পাৰোঁ নেকি। বন্ধু বান্ধৱীসকল, আজি হৈছে বৰপেটা দৌল মহোৎসৱৰ প্ৰথমটো দিন। এই প্ৰথমটো দিনত আমাৰ বৰপেটাত প্ৰতি বছৰে বাটে বাটে হোলী গীত প্ৰতিযোগিতা হয় আৰু ৰাইজিং ক্লাবৰ উদ্যোগত বাটে বাটে হোলী গীত প্ৰতিযোগিতা আজি প্ৰথম দিনটোত বৰপেটা সত্ৰৰ পৰাই আৰম্ভ কৰে। বিভিন্ন বহুতো দল ইয়াত অংশগ্ৰহণ কৰে বাটে বাটে হোলী গীত প্ৰতিযোগিতা। নিগনদা আৰু মই আমি আহিলোঁ চাব। আজি বাটে বাটে হোলী গীত আমি চাম। দৌল মহোৎসৱৰ আজি প্ৰথমটো দিনৰ অনুভৱ কেনেকুৱা বৰপেটা? আজিৰ পৰা আমাৰ বৰপেটাত মানে দৌল উৎসৱ আৰম্ভ হ'ল। আজিৰ 5 দিনীয়া দৌল উৎসৱ এইবাৰ। গতিকে মই তোমাৰ চেনেলৰ যোগেদি অসমবাসী ৰাইজক বৰপেটাৰ কীৰ্তনঘৰ দৌল চাবলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। গতিকে এই চেগতে ময়ো সকলোকে দৌল মহোৎসৱৰ আন্তৰিক শুভকামনা আৰু মৰম জনাইছোঁ। সকলোৱে বৰপেটা সত্ৰলৈ আহক আৰু আজি আমি বাটে বাটে হোলী গীত আমি শুনো। মোৰ জৰিয়তে আপোনালোকেও উপভোগ কৰক। চাই থাকিব মোৰ ভিডিঅ'টো সম্পূৰ্ণ। কান্দে গোপী কান্দে কান্দে তৰুলতা, গোপ কান্দে গোপী কান্দে কান্দে তৰুলতা, গোপ কান্দে গোপী কান্দে কান্দে তৰুলতা, গোপ কান্দে গোপী কান্দে কান্দে তৰুলতা, যশোদা রোহিণী কান্দে কহে কৃষ্ণ কথা, যশোদা রোহিণী কান্দে কহে কৃষ্ণ কথা, ও যশোদা রোহিণী কান্দে কহে কৃষ্ণ কথা, যশোদা রোহিণী কান্দে কহে কৃষ্ণ কথা। আজি আৰম্ভণি, আজি প্ৰথমটো দিন, কেনেকুৱা অনুভৱ হৈছে? আজি বাটে বাটে হোলী গীতত আপুনি অংশগ্ৰহণ কৰিছে। বৰপেটা হোলীত মই 2 বছৰ আগত এনে চাবলৈ আহিছোঁ। মই হোলী নেখেলোঁ যিহেতু চাব আহিছিলোঁ আৰু এইবাৰো মই চাব আহিম বুলি ভাবিছিলোঁ, কিন্তু মানে মোৰ সৌভাগ্য যে ৰাইজিং ক্লাবৰ সদস্যসকলে মোক এই বাট বুলনিৰ অনুষ্ঠানত মোক অংশগ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ দিলে। গতিকে মই খুবেই সৌভাগ্যৱান বুলি ভাবিছোঁ আৰু ইমান মানে মানুহ ইমান বেছি দেখিছোঁ আৰু সকলোৱে এতিয়াৰ পৰাই হোলী মানে সকলোৱে ফাকুৱা লগাইছে, হোলী খেলিছে, হোলী গীত গাইছে বাটে বাটে। গতিকে খুব ভাল লগা এটা পৰিৱেশ। আমাৰ অসমৰ কোনো ঠাইত এই পৰিৱেশটো দেখা পোৱা নাযায় হোলীৰ। গতিকে মোৰ এই বাট বুলনি অনুষ্ঠানটো প্ৰথম, কিন্তু মই 2 বছৰ আগত হোলী চাবলৈ বুলি আহিছিলোঁ। অকল এদিন আছিলোঁ, কিন্তু এইবাৰ ইমান ভাল লাগিলে গতিকে মই ভাবিছোঁ মই আৰু দুদিনমান ইয়াত থাকি চাওঁ বুলি ভাবিছোঁ। নিশ্চয় আপুনি অহা বাৰু আপুনি আহিব, আমি আপোনাক আন্তৰিক নিমন্ত্ৰণ দিছোঁ। বন্ধু বান্ধৱীসকল, আজি মোৰ কাষত আছে দীপদা আছে। দীপদা, বৰপেটা দৌল মহোৎসৱ ইতিমধ্যে আৰম্ভ হৈছে। আজি প্ৰথমটো দিন, কেনেকুৱা অনুভৱ বৰপেটা দৌল বুলিলে? মানে বৰপেটা দৌল বুলিলেতো আমি সৰুৰ পৰাই শুনি আহিছোঁ বৰপেটা দৌলৰ কথা, এই মহোৎসৱৰ কথা। আৰু সত্ৰ নগৰী বৰপেটা, মানুহে এনেও এপাক আহিবলৈ বিচাৰে। তাতে এনেকুৱা পবিত্ৰ ক্ষণত, পবিত্ৰ স্থানত আহিবলৈ পোৱাটো আচলতে সৌভাগ্যৰ কথা। আৰু মই সৰুৰ পৰাতো আমি শুনিছোঁ দৌল মহোৎসৱৰ কথা, বৰপেটাৰ কথা শুনিছোঁ, আৰু অহাৰ সৌভাগ্য হোৱা নাছিল। এবাৰ বাটে বাটে হোলী গীতৰ যি প্ৰতিযোগিতা চালোঁ। আমাৰ শোভাযাত্ৰাত, সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিলোঁ আৰু সঁচাকৈ মানে যিমান শুনিছিলোঁ সেই আচলতে অনুভৱটো এতিয়া মুখেৰে ক'ব পৰা নাযায়। এই আধ্যাত্মিকতাৰ কথা ইমান ধুনীয়া লাগিল। আচলতে মোৰ ক'ৰবাত চাগে সৌভাগ্য আছিল। আজি ৰাইজৰ অহা নাছিলোঁ, এইবাৰ প্ৰথম আহিছোঁ। যোৱাবাৰো মোক মাতিছিল, যোৱাবাৰ তাৰ আগৰবাৰো মাতিছিল, কিন্তু মোৰ কিবা কামত মোৰ আচলতে ভগৱানে মাতিব লাগে বুলি কয় যে এইবাৰ মোৰ সৌভাগ্য হ'ল।
গতিকে বৰপেটাবাসী ৰাইজৰ আশীৰ্বাদ পালোঁ। ইয়াত মানে মোক এতিয়া কৈছে কুৱেৰী বা 6 তাৰিখে কৈছে নেকি, মই কথা দি নাযাওঁ, কিন্তু আহিব চেষ্টা কৰিম। তেখেতে যদি ঈশ্বৰে যদি মাতেতো আহিমেই। মানে কুৱেৰীটো কথা মই শুনিলোঁ 6 তাৰিখে, যদি হয় চাওঁ মা দেউতাকো লৈ আহিব পাৰোঁ নেকি। একদম ফেমিলি লৈ আহিব, মই খুব বেছি ভাল লাগিব। চাওঁ ঈশ্বৰে যদি আনে আহিম। ঠিক আছে, বহুত ধন্যবাদ।